আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকসকলৰ সমাজ সেৱা আৰু সংবাদ প্ৰতিষ্ঠানৰ প্ৰতি তেওঁলোকৰ যিটো নিষ্ঠা আৰু স্বচ্ছতাৰ যিটো সেৱা আগবঢ়াই আহিছে তাৰ এটা স্বীকৃতি দি পেলাই মোবাইল আৰু ডায়েৰী আৰু বিভিন্ন বস্তু সাংবাদিকসকলক উপহাৰ হিচাপে দিছে। এইটো এটা সামান্য উপহাৰ, কিন্তু এটা ডাঙৰ স্বীকৃতি হয়। তো আজি সাংবাদিকসকলে সমাজ নিৰ্মাণৰ ক্ষেত্ৰত ডাঙৰ এটা অৱদান আছে আৰু ভূমিকাও আছে। মই আশা কৰিম যে আজি সমাজখন বহুত চেঞ্চিটিভ, পৰিস্থিতি বহুত চেঞ্চিটিভ। এই ক্ষেত্ৰত সাংবাদিকসকলেও একেধৰণে চেঞ্চিটিভিটিটো ৰক্ষা কৰি পেলাই যাতে সমাজখন এক শান্তিপূৰ্ণ এটা বাতাবৰণত যাতে জীয়াই থাকিব পাৰে আৰু একত্ৰিতভাৱে আমাৰ সমাজখন যাতে আগুৱাই যাব পাৰে তাৰ কাৰণে সংবাদকৰ্মীসকলেও কাম কৰিব, এইখিনি মই আশা কৰিছোঁ। আৰু আজিৰ ২৬ জানুৱাৰীৰ দিনা যিটো আমাৰ গণৰাজ্য দিৱস মানে আমাৰ সংবিধানে আমাক ন্যায় ব্যৱস্থা দিছে, স্বাধীনতা দিছে, সংবিধান দিছে আৰু সমানতা দিছে। আৰু কি হয়, আমাৰ মাজত ঐক্যতা সংহতিৰ কথা কৈছে। এই গোটেই বিষয়টো সাঙুৰি লৈ গণৰাজ্য দিৱসৰ উপলক্ষে মই আমাৰ সমাজলৈও আপোনালোকৰ মাধ্যমত আহ্বান জনাইছোঁ যে আমাৰ সমাজখন যাতে শান্তিপূৰ্ণভাৱে ঐক্যভাৱে আমি যাতে জীয়াই থাকিব পাৰোঁ তাৰ কাৰণে আহ্বান জনাইছোঁ।